এবাৰ কৈছো এদিন তেওঁৰ মনটো বেয়া আছিল মই কোনো কি হ'ল দিব বোলে বাইদেউ মই 5 মাহে মানে টেনশ্যন থাকে নে মনটো পিছত যায়ো আৰু মনটো বেয়া পাইছে তাৰপিছত মই বোলে কি হ'ল দিব পূজাৰ আগে আগে কিয় হ'ব দিয়া যদি তেনেকুৱা লাগে মই দি দিম মই মৰম কৰিয়ে ৰাখিছোঁ মই যাক বেয়া পাওঁ নাৰাখোৱে আৰু তেওঁৰ এইটোৱে যে কথাটো বাৰে বাৰে ক'লে কথাটো তেওঁ নুবুজে হয়তো ভাষাটো নুবুজে নে কি নাজানো কিন্তু সেইটো কিন্তু ঠিকে আছে মোৰ মই তোমালোকৰ দুখটো দেখি দুখ পাইছোঁ তেওঁ দুখিত হৈছে যদি মই দুখ পাইছোঁ মই ইমান তেওঁ যে এগেইনষ্টত তো যোৱাকালি ৰাতি তেওঁ 10টা বজাত আহে হস্পিটেলত আহি কেনে মোৰ দেউতাৰ ওচৰত আহি কেনে দেউতাৰ খা খবৰ লয় আমাকো কয় যে মোৰ ভুল হৈছে মই মোৰ ভুল স্বীকাৰ কৰিলোঁ আৰু তেওঁ কয় যে যি হৈছে হৈছে এতিয়া তোমালোকে কৰিলোঁ আৰু আপচতে নহ'লে তো আমিও তেওঁ হাজাৰ হওক তেওঁ এজন ডাঙৰ অফিচাৰ হয় এজন মাননীয় ব্যক্তি হয় আমিও তেওঁক সেইটো সন্মান জনাই কেনে মানে আমিও সেইটো আপচতে কৰিব কাৰণে ৰাজি হৈ গ'লোঁ কিন্তু সেইখিনি সময়তে মই জাষ্ট এইখিনি কৈছিলোঁ যে যিহেতু কালি ৰাতি বহুত ৰাতি হৈ গৈছিল 12টা বাজি গৈছিল তো মই কৈছোঁ আজি ৰাতি নহয় মোৰ ফেমিলিৰ মানুহ আহি আছে বাহিৰৰ পৰা মই অলপ ডিছকাছ কৰি কেনে বস্তুটো মই আজি দেওবাৰ দিনা মৰ্ণিঙত আপোনাক মই বস্তুটো মই জনাই দিম কিন্তু তেওঁলোকে কিহৰ কাৰণে মই ৰাজি আছিলোঁ মোক আৰু একো নালাগে মোক অকল জাষ্ট এইটোৱে লাগে মোৰ দেউতাৰ কাৰণে ন্যায় সেইটো পালে মোৰ আৰু একো নালাগে কিন্তু তেওঁ কিহৰ কাৰণে ইমান মানে জলদি বা ইমান ইমিডিয়েট ৰাতি তেওঁ 10টাৰ পৰা 6টালৈকে আমাৰ লগতেই আছে আৰু তেওঁৰ যোনটো PA হয় সঞ্জয় দেৱৰয় যিয়ে হওক মুঠতে তেওঁৰ PA হয় মই নথকা অৱস্থাত মোৰ দেউতা অসুস্থ তেওঁ যদি ভাল হ'ল হয় এই লৰাইটো তেওঁ নিজেই লৰিল হয় তেওঁৰ কাৰণে মই লৰিব লগা নহ'ল হয় তেওঁ মানুহটো বেডত পৰি আছে চেন্স নাই কথা ক'ব নোৱাৰি আছে চকু খুলিব নোৱাৰি আছে সেই মানুহটোক আহি কেনে আপোনালোকে ছিগনেচাৰ কিয় ল'লে মোক মই তেওঁক কুৱেশ্যন কৰিছোঁ এইটো আপোনাৰ কোনো অধিকাৰ নাই মোৰ দেউতাৰ আহি কেনে এনেকৈ ছিগনেচাৰ লয় আৰু মই কৈ আছোঁ যে আপোনালোকে অলপ ৱেইট কৰক মই আহি আছোঁ মই আহি কেনে ভাল কৰি পঢ়ি কেনে বস্তুটো মই ছিগনেচাৰ কৰিম যিহেতু মই এজাহাৰ দিছোঁ কিন্তু মোৰ দেউতাৰ ছিগনেচাৰ লোৱাৰ কোনো মানে অধিকাৰ নাছিল কিহৰ কাৰণে তেওঁ লুকাই কেনে এনেকৈ ছিগনেচাৰ লৈছে তেওঁ কিবা ষড়যন্ত্ৰ কৰিব বিচাৰিছে নেকি আৰু যেতিয়া আমি সেই কপিটো বিচাৰিলোঁ যে সেই কপিটো আমাক দিয়ক আমি চাব বিচাৰিছোঁ তাতে কি লিখা আছে তেওঁ কৈ আছে মোৰ তাতে নাই বেলেগৰ তাতে আছে যেতিয়া বাইদেউ ক'লোঁ বাইদেউ প্লিজ আপুনি ওলাই দিয়ক বাইদেউ কৈছে মোৰ তাতে নাই তেওঁৰ তাতে আছে আৰু ইমান ৰিকুৱেষ্ট কৰাৰ পিছত যেতিয়া তেওঁ নিদিল তেওঁ কি কৰিছে মানে যোনটো কেইটামান কপি আছিল তাতে মোৰ দেউতাৰ ছিগনেচাৰ নাছিল জাষ্ট এনে ৰাফলি লেখা আছিল সেইটো কৈছে এইখিনি আছে এইখিনি তোমালোকে লোৱা সেইটো মোৰ বাইদেউৰ হাতত দি কেনে তেওঁ মানে অদৃশ্য মানুহটো ক'ব গ'লে একদমেই অদৃশ্য কিহৰ কাৰণে আপোনাৰ যদি একো দুখ নাছিল মই আপোনাক বেয়া কোৱা নাই আৰু আপোনাক বেয়াও পোৱা নাই আপোনাৰ যদি একো ভুল নাছিল আপুনি কিয় গ'ল তাৰ পৰা আপোনাৰ যদি একো দুখ নাছিল আমাৰ দুখ নাই কাৰণে আমি বুকু ডাঠি ইয়াতে আছোঁ আপোনাৰ যদি একো ভুল নাছিল আপুনি কিয় মোৰ দেউতাৰ পৰা আপুনি অলপমান টাইম ৰখিল হয় মোৰ ঘৰটো ইমান দূৰত নহয় হস্পিটেলৰ এই 5 মিনিটৰ মই কৈ আছোঁ যে মোক আহিব দিয়ক তো মোৰ দেউতাৰ পৰা সেইটো ছিগনেচাৰ লৈ কেনে তেওঁলোকে এটা ষ্টেটমেণ্ট লিখিছে যে দীপক দাসৰ ছোৱালী সুনীতা দাস তেওঁৰ অলপ এটা ভুল বুজাবুজি হৈছে মিছআণ্ডাৰষ্টেণ্ডিং হৈছে তো তাইৰ বাইদেউৰ ওপৰত এটা কমপ্লেইন দিছে এইটো লিখি কেনে দিছে ইয়াতে কত মানে মেনশ্যন কৰা নাই উল্লেখ কৰা নাই যে ইয়াতে মোৰ দেউতাৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে এইটো কিয় মেনশ্যন কৰা নাই আৰু তেখেতসকলে কিয় মোৰ দেউতাৰ পৰা এনেকৈ ছিগনেচাৰ ল'ব লগা হ'ল মই আছিলোঁ মই এজাহাৰ দিছোঁ মোক কল হয় যে ভণ্টি তুমি এইটো ভালকৈ আমাৰ আপচৰ মাজত মীমাংসা কৰি লোৱা হৈছে বাইদেউ ভুল কিন্তু আপুনি এনেকুৱা কিয় কৰিলে আৰু কৰাৰ পিছত আপুনি নাই আপুনি অদৃশ্য যেতিয়া OC ছাৰে ৰাতিপুৱা 5টা 5:30 মানত তেওঁ মই যেতিয়া ক'লোঁ এনেকৈ এটা হাৰ্ড কপি আছে আমি পোৱা নাই আমি বহুত বিচাৰিছোঁ পোৱা নাই আপুনি এইটো আমাক মানে কষ্ট কৰি ওলাই দিব লাগে তেওঁ মাতিছে তেওঁ অহা নাই বেলেগ এজনক পঠাই দিছে কাগজটো লৈ তেতিয়াহ'লে কেনেকৈ ওলাল তেওঁৰ লগত যদি নাছিলেই তেতিয়া ক'ৰ পৰা ওলাল ইয়াতে একো মেনশ্যন কৰা নাই যে মোৰ দেউতাৰ ওপৰত কিবা ফিজিকেলি কিবা হৈছে মেণ্টেলি কিবা হৈছে একো নাই
লাষ্টত মই বাইদেউক এটাই কৈছোঁ, বাইদেউ আপুনি ইমান এটা ডাঙৰ মানে ব্যক্তি হয়, আমাৰ ভাল লগা নাই আপুনি এনেকৈ কষ্টত। তেওঁ বেচেৰা ৰাতিখন গাড়ীত বহি আছিল, আমাৰ আহি কেনে আমাকো সান্তনা দিছে, মাক মোক কৈ আছে মোৰো ছোৱালী আছে, তুমি মোৰ ছোৱালীৰ নিচিনা হৈছা। আমাৰ ভাল লাগিছে যে তেওঁ ভুল কৰিছে যদিও তেওঁ স্বীকাৰ কৰিছে, কিন্তু এইটো কৰিব নালাগিছিল। আমিতো মীমাংসাত আহিয়ে গৈছিলোঁ, মই কৈছিলোঁ মই ৰাতিপুৱা আহি কিনে মই কেছটো উইথড্ৰ কৰিয়ে ল'ম, তাৰপিছত তেওঁলোকে কিয় এনেকুৱা কৰে?